Hello everyone, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ? মোৰ খবৰটো পিম্পলছ দেখি গম পাইছে চাগে। So এই ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হয় বিকজ ফাইনেলি ষ্ট্ৰীট ষ্টাইল ষ্ট'ৰ অফিচিয়েল ফাইনেলি গুৱাহাটীত ষ্ট'ৰ খুলিলে তেওঁলোকৰ। চ' আজি মই তালৈ গৈ আছোঁ, ত' ভাবিলোঁ সৰু এটা ভিডিঅ' এটা বনাওঁ বুলি। কি আছে, কেনেকুৱা টাইপৰ ক্লথছ আহিছে, কেনেকুৱা কি আহিছে, ময়ো যোৱা নাই এতিয়ালৈকে, জাষ্ট ভিডিঅ' দেখিছোঁ, বহুতো ষ্টৰি দেখিছোঁ। চ' এতিয়া আজি মই যাম, তালৈ গৈ আছোঁ এতিয়া। সেইকাৰণে আপোনালোকৰ আগত এইটো ভিডিঅ' মই লৈ আনিছোঁ। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। গোটেই মই তাত কেনেকুৱা টাইপৰ কাপোৰ আহিছে, কি অফাৰ কিবা যদি চলি আছে বা ক'ত আছে এইখন, সকলো বস্তু দেখুৱাম গোটেই ভিডিঅ'টো। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত, কিয়নো এইটো ভিডিঅ' বহুত বেছি স্পেচিয়েল, কালিখিনিৰ কাৰণে বেছি স্পেচিয়েল। চ' প্লিজ শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। চ' এতিয়া মই স্কুটিতে যাম, ডাইৰেক্ট ষ্ট'ৰলৈ যাম। ষ্ট'ৰখন একচুৱেলি আছে বড়ো ছাৰ্ভিচ, গুৱাহাটী বড়ো ছাৰ্ভিচত আছে। পেট্ৰল পাম্পৰ ওচৰত আছে বুলি কৈ আছে, কিন্তু মই নিজেও যোৱা নাই, দেখাও নাই। আজি যামহে ফাৰ্ষ্ট। ডাইৰেক্ট তাত গৈ পিনে মই ভিডিঅ'টো তাত দেখুৱাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব বিকজ মই গোটেই ডিটেইলছৰ ভিডিঅ'টো দেখুৱাম। কি আহিছে তালৈ, কেনেকুৱা চেণ্ডেল আহিছে, কেনেকুৱা কাপোৰ আহিছে, গোটেইখিনি বস্তু দেখুৱাম। সেইকাৰণে স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। তেন্তে ব'লক আমি ডাইৰেক্ট ষ্ট্ৰীট ষ্টাইল ষ্ট'ৰলৈ যাওঁ। আৰু মই পিন্ধি গৈছোঁ এটা ট্ৰাউজাৰ, দেন ক্ৰপ টপ। চৰি মিৰৰখন বহুত বেছি লেতেৰা হৈ আছে। চ' জাষ্ট ভাবিলোঁ আপোনালোকক আউটফিটটো দেখুৱাওঁ বুলি। ব'লক যাওঁ এতিয়া। একচুৱেলি দেৰি হৈছে মোৰ। অ'কে, বাই। আৰু মই পালোহি ষ্ট্ৰীট ষ্টাইল ষ্ট'ৰ। চব ৰাস্তাৰ একদম ছাইডতে আছে ষ্ট্ৰীট ষ্টাইল ষ্ট'ৰখন, অৰিলিয়া একদম শ্ব'ৰুমৰ ওপৰত। আৰু এই ছাইডতে ইণ্ডিয়ান অইল পেট্ৰল পাম্প। চ' আপোনালোকে যেতিয়া আহে একো প্ৰব্লেম নহয়, দেখা পাবই আহিলে। যেতিয়া মই ষ্ট'ৰখনত সোমালোঁ, ইমান বেছি কিউট হয় ষ্ট'ৰখন। চাওকচোন কিমান বেছি কালাৰফুল। মই সোমাই কি চাওঁ কি নাচাওঁ নিচিনা লাগি গৈছে। আৰু এয়া ফ্লেটছ 3499, যোনটো অনলাইন অফাৰত দিয়া থাকে। ষ্ট'ৰতো ছেইম অফাৰ দিছে তেওঁলোকে। ইমান বেছি ভেৰাইটিজ অফ ফ্লেটছ আছে। আপোনালোকে জিন্সৰ লগত ষ্টাইল কৰিব পাৰে, কুৰ্তা, ড্ৰেছ, চবৰ লগতে ষ্টাইল কৰিব পাৰে। ইয়াৰ ফ্লেটছবিলাক এটা বস্তুৱে ভাল লাগে, ফাৰ্ষ্ট অফ অল ৰিজনেবল হয়, এণ্ড অলছ' কোৱালিটি অলছ' গুড, এণ্ড ডিফাৰেণ্ট ৱেত ষ্টাইল কৰিব পাৰে। চ' ডেফিনেটলি প্ৰিফাৰ কৰিম আপোনালোকে ইয়াত অহাটো। নিজে আহি চাবহি কিমান বেছি ধুনীয়াকৈ ফ্লেটছবিলাক তেওঁলোকে অফাৰ দি আছে। চ' ডেফিনেটলি মই প্ৰিফাৰ কৰিম। These heels are love. Can you see this color? Wow. আৰু চব হিলছবিলাকৰ ইয়াত এনেকুৱা ফিক্স প্ৰাইচ নাই, চব দামবিলাক বেলেগ বেলেগ হয়। চ' তেওঁলোকে তাত একো লিখি থোৱা নাই এনেকুৱা একো কিমান প্ৰাইচৰ হয়। চ' এইটো আপোনালোকে ষ্ট'ৰত আহিলে গম পাব, নহ'লে অনলাইনতো দিয়া আছে। দে হেভ চাম কালেকশ্যন অফ শ্বুজ অলছ' এণ্ড দে প্ৰাইচ ফৰ 899। ময়ো সোনকালে ল'ম শ্বু এযোৰ ইয়াৰ পৰা ভাবি আছোঁ। দে আৰ চ' কিউট। And look at these summer tops. I know এতিয়া উইণ্টাৰ আহি আছে, কিন্তু ছামাৰ টপছ আপোনালোকে আজিকালি ইজিলি তলত পিন্ধি ওপৰত জেকেট, লং ব্লেজাৰ চবৰ লগত পিন্ধিব পাৰে। আজিকালি ষ্টাইল আপোনালোকে যেনেকৈ হ'লেও কৰিব পাৰে, ৰাইট? চ' দিছ টপছ আৰ 34799
এণ্ড দেয়াৰ্ছ ভেৰি কিউট এণ্ড মোৰ ওচৰত কিছুমান টপ আছে ইয়াৰ চ' মই ষ্টাইলো কৰিছোঁ এণ্ড আপোনালোকক তাতো মই লিংকটো দি দিম স্ক্ৰীণত চ' আপোনালোকে চাব পাৰে এনেকৈ ষ্টাইল কৰিব পাৰে নহ'লে মোৰ ইনষ্টাগ্ৰাম পেজতো আছে আপোনালোকে চাব পাৰে মই কেনেকৈ ষ্টাইল কৰিছোঁ আমাৰ লগত আছে আজি CEO অফ দ্য ষ্ট্ৰীট ষ্টাইল ষ্ট'ৰ লাকিলি আমি পালোঁ মেমক চ' মেম কিবা জাষ্ট কওক অলপ So I'm really happy that Guwahati we opened a store because it's been long we were waiting for the store to open. And everyone is waiting for that actually. And I am from Guwahati, so I really feel great and really feel good that we have now our store in Guwahati, and I'm really happy that the response was overwhelming. Yes, thank you so much. Thank you so much for bringing this to Guwahati. মোৰ কাজিন তাই ইয়াতে কৰে ইয়াতে 3 years হৈছে আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ বহুত ভাল এক্সপিৰিয়েঞ্চ এণ্ড বহুত ভাল লাগিছে যে ইমান গুৱাহাটীৰ ইমান ছোৱালী আহিছে এণ্ড আৰু বহুত কালেকশ্যন আহি আছে আৰু কালেকশ্যন আহিছে যোৱাকালি বহুত বেছি চেল হৈছে আৰু আজি মানে বোলে আজি আছে যদি কৈছে কি ইয়াতকৈ আৰু বহুত আছিলে বুলি চ' সেইকাৰণে আৰু মানে একচুৱেলি আমাৰ বহুত বেছি ভাল লাগিছে ষ্ট্ৰীট ষ্টাইল ষ্ট'ৰ অফিচিয়েলি গুৱাহাটীত আহি গ'ল এতিয়া আপোনালোকে টেনশ্যন ল'ব নালাগে আৰু হয়নে চ' ষ্ট'ৰখনত অকল কাপোৰ আৰু চেণ্ডেলে নাই সিহঁতে ইমান ধুনীয়াকৈ এটা স্পট এটা কৰ্নাৰ থৈ দিছে ফৰ টেকিং চেলফিজ ফটোজ এণ্ড মিৰৰ চেলফিজ আৰ জাষ্ট লাভ চবৰ কাৰণে ভাল ৰাইট চবে ভাল পায় মিৰৰ চেলফি চ' আপোনালোকে কাপোৰ কিনিব এণ্ড ষ্টাইল কৰিব পাৰে ইয়াতে আপুনি ফটো ক্লিক কৰিব পাৰে আৰু এইফালে কিছুমান টি চাৰ্ট ড্ৰেছো আছে এণ্ড কিছুমান উইণ্টাৰ ক্লথছো আছে যেনেকৈ এইবিলাক টপ আপোনালোকে উইণ্টাৰটো পিন্ধিব পাৰে লং শ্লিভ হয় এণ্ড দিছ গ্ৰীণ টপ মোৰ ওচৰতো আছে আপোনালোকে চাগে দেখিছে যদি মই ইনষ্টাগ্ৰামত ফ'ল' কৰিছে এইটো ছামৰ কাৰণেও ভাল হয় ইভেন উইণ্টাৰটো আপোনালোকে ধুনীয়াকৈ ষ্টাইল কৰিব পাৰে So এইটো চাইডৰ মই যিমানখিনি ক্লথছ দেখুৱাইছোঁ উইথ দ্য টি চাৰ্ট ড্ৰেছ এণ্ড দিছ টপছ দে আৰ 3,4,11,99 কিছুমান টপ মোৰ নিজৰ ওচৰতো আছে মই ষ্টাইলো কৰিছোঁ মই লিংক দি দিম ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চাব পাৰে মই নিজে ট্ৰাই কৰিছোঁ ইয়াৰ ক্লথছ ইয়াৰ কাপোৰৰ মেটেৰিয়েলটো মই নিজে বহুত প্ৰেফাৰ কৰোঁ মই ভাল পাওঁ এণ্ড দে আৰ ভেৰি ৰিজনেবল চ' ডেফিনেটলি ইউ জাষ্ট গ' ফৰ ইট এণ্ড দিছ ৱাজ ট'টেলি আনএক্সপেক্টেড দে হেভ গিভেন মি এ ছেছ উইথ ৰিটাৰ্ণ SSS Diva আৰু বহুতো ইনফ্লুৱেঞ্চাৰ আহিছিলে সেইদিনাখন বহুতক তেওঁলোকে এনেকৈ দিছিলে চ' থেংক ইউ ছ' মাছ ফৰ দিছ বিউটিফুল জেষ্টাৰ ষ্ট্ৰীট ষ্টাইল ষ্ট'ৰ আই এম জাষ্ট লাভিং ইট থেংক ইউ ছ' মাছ তাৰপিছত আমি আহিলোঁ এখন মোৰ ফেভৰেট ৰেষ্টুৰেণ্ট মৌকা অলপ কিবা কিবি খালোঁ তাৰপিছত আমি বেক টু হোম চ' ফাইনেলি ৰুম আহিলোঁ ভিডিঅ'টো আপোনালোকে চালেই চাগে বহুত বেছি ধুনীয়া কালেকশ্যন যিমান আমি অনলাইন যিমান দেখোঁ কিন্তু তাতকৈ মানে মোৰ ষ্ট'ৰত বহুত বেছি ভাল লাগিলে ইমান বেলেগ বেলেগ কালেকশ্যন আছে চেণ্ডেলৰ মানে আপোনাক কেনেকুৱা টাইপৰ চেণ্ডেল লাগে বহুত বেছি বেছি ধুনীয়া কালেকশ্যন আপোনালোকে ভিডিঅ'টোত চাইছে অলৰেডি এইখন চাওক দিবা ইট ৱাজ এ নাইচ এক্সপিৰিয়েঞ্চ ভাল লাগিলে বহুতখিনি ইনফ্লুৱেঞ্চাৰো তাত গৈছিলে আমাৰ যোন ভাল ভাল ইনফ্লুৱেঞ্চাৰ তাত গৈছিলে ভাল লাগিলে বিৰাট এণ্ড দ্য অ'নাৰ শ্বি ইজ ভেৰি ডাউন টু আৰ্থ পাৰ্চন বহুত বেছি ভাল লাগিলে লগ পাই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে হোপফুলি আপোনালোকে যাব কিনিম আজি মই একো কিনা নাই সোনকালে কিনিম মই যিহেতু গুৱাহাটীতে আছোঁ প্ৰব্লেম নাই আৰু জনাব
কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আৰু শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত যোনে যোনে গুৱাহাটীত নাই তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিব যাতে আপুনি যদি গুৱাহাটী আহে কাপোৰ তেনে কিনিব পাৰে আৰামছে ইয়াত এতিয়া একো টেনশ্যনে নাই প্ৰেজেণ্ট তাহাঁতৰ একো অফাৰ এনেকুৱা নাই অফাৰ মানে যোনটো নৰ্মেলি অনলাইনত যোনটো থাকে সেইটো অফাৰে তাহাঁতৰ ইয়াত দিয়া আছে 34799 বাট 34199 সেইখিনি অফাৰে আছে য়েছ যাব ভিজিট কৰিব গোটেই ডিটেইলছখিনি মই অলৰেডি দিছোঁৱেই কিন্তু তলতো মই আকৌ ডিটেইলছখিনি দি দিম ক'ত আছে ষ্ট'ৰখন ভালকৈ ডিটেইলছখিনি দি দিম তেন্তে ইয়াতে ভিডিঅ'টো শেষ কৰোঁ আজি আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা চেনেলটো আৰু এনেকৈ মৰম দি থাকিব অ'কে দেন আজিলৈ আহিছোঁ বাই